হাই গাইজ আমি আজি পূজা চাব যাব ওলছো গোটেইবিলাকে সৰ্বগত কালী পূজা হাই আৰু আমাৰ আছে বহুত মানুহ আমি আমাৰ এইটো বৰষা ৰাণী এইটো ময়ূৰী ৰাণী আমি গোটেই পূজা চাব যাম আৰু চাই থাকিব ভিডিঅ'টো বহুত ভাল লাগিব আজি আৰু আপোনালোকক দেখাই থাকিম কালী পূজাৰ পৰিৱেশ কি আহিছে কি অহা নাই এখনকে চাব বহুত ভাল লাগব আৰু চেনেলটো লাইক কমেন্ট ভিডিঅ'টো যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্রাইব কৰি দিব গাইজ আমি এতিয়া সৰ্বক আহি পাই গ'লোঁ। ইয়াতে চাওক আটক ধুনীয়াকৈ লাইটেৰে সকলো বস্তু সজাই তুলিছে, গেট আদি। এইটো প্ৰস্তুতি চাহঘৰ আৰু চাওক এইটো গেট বনাইছে আৰু এইবিলাক দোকান পোহাৰ আৰু ভিতৰলৈ বহুত বস্তু দেখা পাব। চাই থাকিব ভিডিঅ'টো। আৰু এয়া মন্দিৰটো আমাৰ কালী মন্দিৰ সৰভোগৰ। আৰু এতিয়া আমি এটা সেৱা লওঁ, ভগৱানে যেন কালী মাই সকলোৰে মংগল কৰে আৰু জীৱনটো ভালে ৰাখে সকলোৰে, এইটোৱে কামনা কৰিছোঁ। আৰু আপোনালোকৰ বাবেও এটি সেৱা লৈছোঁ, সকলোকে ভালে ৰাখক। আৰু এয়া চাওক পিছপিনে মোৰ মন্দিৰটো কি ধুনীয়াকৈ সজাই তুলিছে। আৰু চাওক আমাৰ ভণ্টিহঁত ধুনীয়াকৈ, আৰু এইটো হৈছে চেলফি পইণ্ট, মানে চেলফি উঠাৰ কাৰণে বনাই দিছে আৰু লাইটেৰে ধুনীয়াকৈ সজাই ধুনীয়াকৈ। এইটো চাওক মানুহবিলাকে ইয়াতে ধুনীয়াকৈ চেলফি উঠিছে। ময়ো চেলফি উঠিছোঁ ইয়াতে। আপোনালোকে মোৰ ইনষ্টাগ্ৰাম ফেচবুকত দেখা পাব, দীক্ষিতা ৰায় বুলি চাৰ্চ কৰিব। আৰু এইটো হৈছে ঘৰ বনাইছে নতুনকৈ সৰভোগত। আৰু চাওক এইটো মেইন ৰাস্তাৰ দুপিনে দোকান আৰু বেলেগকৈ আছে বাণিজ্য মেলা। দো চাইডে দোকান আছে আৰু লাইটেই ধুনীয়া, বহুত ভাল লগা কৰি তুলিছে। আৰু চাই থাকিব। আৰু এয়া হৈছে ঝুমকাটো আমাৰ ছোৱালীসকলৰ মানে এটা মানে সেই আৰু কি ক'ম, মানে মেইন বস্তু আৰু এইটো নহ'লে মানে পূজাত গ'লে একযোৰ হ'লেও লোৱাই খায় আৰু ঝুমকা। আৰু এইটো হৈছে নেল পলিচ, কাকাৰা আৰু বহুত বস্তু আছে। চাওক মই ঝুমকা একযোৰ লৈছোঁ। আৰু এয়া চাওক এয়া হৈছে ঝুমকা, নেল পলিচ। আৰু চাওক সকলো পিনে মানে বস্তুৱে বস্তু আৰু কি লাগব আপোনালোকক। লগত কিন্তু এক বস্তা পইচা লৈ আহিব লাগিব। আৰু এইটো চাওক এইটো ঘৰত সাজাৰ কাৰণে থৈ দিয়ে। পইচা লৈ আহিব এক বস্তা আৰু বস্তু লৈ যাব সৰভোগৰ বজাৰ মানে পূজাৰ বজাৰ বাণিজ্য মেলাৰ পৰা। আৰু এইটো কাৰ্পেট আৰু এনেকৈ বহুত বস্তু আছে। আৰু আহিব আপোনালোকে। আমাৰ ইয়াতে 13 দিন পূজা হৈছিল আয়োজন, আৰু এই গেল কেইদিনমান, বেছি মানুহ হোৱা নাই, মানে আছে না পূজা বহুত দিন, আৰু সেইকাৰণে মানে পূজাটো লাষ্টতহে চায়। আৰু এয়া ঝুমকা বহুত ঝুমকা আহে, বহুত দোকান আহে। মোৰ কাৰণে ঝুমকা দিবৰ বাবে কোনো নাই, মই নিজে একযোৰ কিনি ল'ব লাগে। মানুহগিলাৰ আৰু ঝুমকা দিবৰ কাৰণে থাকে। আমি ইয়াতে পূজাত ঘূৰি আছোঁ, এতিয়া দোকান পোহাৰ চাই আছোঁ আৰু ভিডিঅ'টো মোৰ চাই থাকিব সকলোকে। আৰু এয়া চাওক ৰেলগাড়ী। আৰু এয়া নহয়, ইয়াতে যে দিছে মুঠে আৰম্ভ হৈছে, সিহঁতৰ ভালকৈ কিছু হোৱাই মানুহে নাই। এইটো ৰেলগাড়ীত উঠি আছে। আৰু এয়া কাপোৰো বহুত ধুনীয়া আহিছে পূজাত। আপোনালোকে আহিব, কাপোৰ লৈ যাব, জোতা চেণ্ডেল যি লাগে চব পাব। আৰু এয়া হৈছে চাওক নাগৰদলা, বহুত ডাঙৰ আহিছে। আৰু ইয়াতে মানুহৰ বহুত ভিৰ, ইয়াতে উঠে না মানুহবিলাকে। আৰু চাওক বেগ আহিছে, 100 টকাত ধুনীয়া বেগ পাব। আৰু মোৰ পিছফালে লাইট কি ধুনীয়া নাগৰদলাৰ, আহিব উঠিব। আৰু বহুত ভাল লাগছে পূজা চাব আহিব আপোনালোকেও, বহুত ভাল লাগব কালী পূজা আমাৰ সৰভোগত সকলোৱে। এই চাওক সৰু বাচ্চা এটা উঠি আছে, ঘূৰ্ণি চাকাহেন। সেইটো চাওক কি ধুনীয়া লগা পৰিৱেশ একেবাৰে।
ভাল লাগিছে আহিব বহুত ভাল লাগছে বহুত ভাল ভাল বস্তু হৈছে পূজাত নাগৰদলা আৰু টিকেট কাটব 100 টকাত গাড়ী বাই বাই গাইজ এয়া চাওক এয়া হৈছে সৰভোগ ধান বজাৰৰ আমাৰ সমীপৰ মণ্ডপটো ধুনীয়াকৈ বনাইছে আৰু চাওক চাৰিওপিনে দোকান পোহাৰ খেলা আৰু এয়া হৈছে জীৱন্ত মূৰ্তি একদম ফটো সেনকৈ থাকে চাওক ধুনীয়াকৈ আছে এইজন মানুহজন ঘূৰি ঘূৰি আছে আৰু আমাৰ এয়া বৰষা ৰাণীয়ে ফটো উঠাগিছে ধুনীয়াকৈ ফটো উঠছে আৰু ইহঁতে চাওকচোন কি ধুনীয়াকৈ নলৰে ধুনীয়াকৈ থাকে ল'ব আৰু আহিব আপোনালোকে আৰু এয়া হৈছে জিলাপি দোকান পূজাটো মেইন বস্তুটো হৈছে জিলাপি সেইটোতো আৰু ল'ব লাগিব এই জিলাপি ল'লোঁ মই আৰু এতিয়া আৰু ঘৰত যাম চাই থাকিব ভিডিঅ'টো আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব গাইজ আমি পূজা এতিয়া চালোঁ চাই আমি ঘৰত যাম জিলাপি ল'লোঁ কিবা কিবি বস্তু চস্তু কিনি ল'লোঁ এবাৰ ঘৰত যাম বাই বাই আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব বাই বাই